Good morning. Assalamualaikum. আজি প্ৰথম ৰজা তো মই এতিয়া উঠিছোঁ 3টা বজাত উঠিছোঁ চেহেৰি খাবৰ কাৰণে। তো ভাবিছোঁ কি এইখিনি সময়ত মানে এনেও ভিডিঅ' বনাবৰ মন নাযায়, কিন্তু ভাবিলোঁ কি প্ৰথম ৰজাত মই কি কৰোঁ আৰু মানে হামিয়াই আছোঁ, কথাখিনি ক'ব মন যোৱা নাই। এইখিনি সময়ত মানে বহুত আলচি লাগে। তো এতিয়া বাজিছে 3টা বজাতে উঠিছোঁ, কাৰণ চেহেৰি বনাব লাগিব, মানে বনোৱাই আছে, গৰম দিলেও হ'ব। এতিয়া মানে কি চেহেৰি সময় হৈছে, ভাজ ৰোজা কি কৰোঁ, দিনটোত কি কৰোঁ, কেনেকৈ মানে চেহেৰি কৰোঁ, ইফতাৰী কৰোঁ, আপোনালোকক দেখাই থাকিম। আৰু হয়তো মানে গোটেই ভিডিঅ' মানে দুপৰীয়া সময়ত অকণমান ভিডিঅ'টো কৰাত মানে প্ৰব্লেম হ'ব পাৰে, কাৰণ আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ মোবাইল ইউজ কৰে নে নকৰে। আৰু আপোনালোকে ভাবিব পাৰে মই ইমান দেৰিকৈ কিয় ভিডিঅ'বোৰ আপলোড দিওঁ। দিয়াৰ কাৰণ জান্নাত আৰু জিহান বহুত মানে মোবাইল ইউজ কৰে। সিহঁতক মোবাইল নোহোৱাকৈ মই একোৱে খুৱাব নোৱাৰোঁ, আৰু সিহঁতক মোবাইলটো হাতত দিলেহে মানে সিহঁতে খোৱা লোৱা কৰে। সেইটো কাৰণে মোৰ বহুত প্ৰব্লেম হৈ যায়, আৰু ভিডিঅ' কৰাৰ সময়ত অকণমান আলচিও লাগে, সেইটো কাৰণে অকণমান লেট হৈ যায়। আপোনালোকে বেয়া নাপাব, তথাপিতো মই দেখাই থাকিম। এতিয়া ব'লক। হেৰি কৰা হৈ গ'ল, নামাজ পঢ়া হৈ গ'ল, যিহেতু এতিয়া ফজৰৰ নামাজ আছিলে। আৰু চেহেৰিনো কি দেখাই থাকিম গাইজ, এইটো মানে কি ৰাতিপুৱাৰ সময়ত এনেও খাবলৈ বৰ মন নাযায়, আৰু মই চেহেৰি ভাত খাই কিনে বহুত বেয়া পাওঁ। ফ্ৰুটছ হ'লে যিকোনো হৈ যায়, তো ফ্ৰুটছ খালোঁ আৰু নামাজো হৈ গ'ল। এতিয়া আকৌ ৰাতিপুৱাই লগ পাম, এতিয়া শুম, কাৰণ ৰাতিপুৱা সোনকালে মানে 10:30মান বজাত উঠিম, কাৰণ বেটা বেটিকটো ব্ৰেকফাষ্ট দিবই লাগিব, সিহঁতে সৰু আছে, ৰোজা ৰাখিব নোৱাৰে, সেইটো কাৰণে। তো দিনটোত ভিডিঅ' দেখাব নোৱাৰিলেও, কৰিব নোৱাৰিলেও আপোনালোকক মই ইফতাৰীত কি কৰোঁ সেইখিনি দেখাব ট্ৰাই কৰিম, কাৰণ সেইখিনি সময়তে দৌৰা দৌৰি হয়। যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম। আৰু আপোনালোকে কোনে কোনে ৰোজা ৰাখিছে, কোনে কোনে কি কৰিছে, নিশ্চয় কমেণ্টত জনাব, আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই থাকিম। এতিয়া লগ পাম গাইজ ৰাতিপুৱাই। মৰ্ণিং গাইজ, এতিয়া মই টোপনিৰ পৰা উঠিলোঁ, আৰু মোৰ লগত আজি জিহানো উঠিছে। উঠি একেবাৰে ৰাতিপুৱা আজি কান্দা ষ্টাৰ্ট কৰি দিছে। আৰু ঠাণ্ডা লাগি আছে, আৰু বাহিৰত ইমান ৰ'দ দি আছে, সেই ঠাণ্ডা লাগি আছে। আহা, এতিয়া মই ইহঁতৰ কাৰণে পৰঠা বনাম। মানে বেটা আৰু বেটিয়ে বেলেগ একো নাখায়, পৰঠাই খায়। ইফালে গোলাপীয়ে লাওৰাগ আৰু পটল চাফা কৰি আছে, লগত এতিয়া মই বনাম ৰুটি, পৰঠা। জিহান আৰু জান্নাতে খাব। জিহান ইয়াতে বহি লোৱা, আহা। পৰঠা খাবানে নোখোৱা? নাখাওঁ। ব্ৰাছ কৰিবা, আহা, ব্ৰাছ কৰিবা, আহা, ব্ৰাছ কৰিবা, আহা। ব্ৰাছো নকৰা কিয়? চা টিপ দেখা, চি লেতেৰা হৈছে বাবু, ব্ৰাছ কৰিব লাগিব, দাঁত লেতেৰা হৈছে। আহা আহা, ব্ৰাছ কৰিবা, আহা। মই লৈ আহিম ব্ৰাছ, মই লৈ আহিম। হা, এইবিলাক ব্ৰাছ নকৰে, ব্ৰাছ কৰাত ইমান আলচি ল'ৰাটো, ব্ৰাছ কৰি বেয়া পায়। ব্ৰাছ কৰিবা না, মই কৰাই দিম, হা, একো নহয় দিয়া, মই কৰাই দিম দেই। কাশ, মই এতিয়া ৰুটি বনাত লাগি যাওঁ, দেখাই আছোঁ। খোৱা লোৱা গোটেই হৈ গ'ল, মানে জান্নাত আৰু জিহানৰ খোৱা লোৱা হৈ গ'ল। তাৰপিছত মই গা পা ধুই আকৌ 3:30 বজাত কিটচেনত সোমাবই হ'ব, তো দেখাই থাকিম। এইফালে বেটা বেটি শুই থাকোঁতে মই ইফতাৰীখিনি জল্দি বনাই লওঁ। মই আহিলোঁ কিটচেনত, যিহেতু এতিয়া 4টা বাজিছে, আৰু ইফতাৰী মানে আছে আমাৰ 5:37 হ'লে। এতিয়াৰ পৰা কিটচেনত সোমাবৰ কাৰণে মানে কি ইফতাৰী বনোৱা ষ্টাৰ্ট কৰিম, কাৰণ মই অকলে বনোৱা সিজা কৰিম। আৰু ইফতাৰীৰ কাৰণে বেছি মানে অলৰেডি 2খন বনাই থৈ দিছোঁ, কাৰণ এইখিনি সময়ত দৌৰা দৌৰি হয়। ফ্ৰুটছখিনি কাটিম সময় মূৰত, আৰু ৰুটি বনাম। এতিয়া মই মানে এখন ভাজিখন বনাইছোঁ অলৰেডি, আৰু এতিয়া কিবা আকৌ এটা বনাই দিম। আৰু হাজবেণ্ড গৈছে যিহেতু অকণমান বাহিৰত বজাৰ কৰিব, সময় মূৰত আহিব, ইফতাৰী কৰিব। তো তেতিয়ালৈকে মই কামখিনি কৰি লওঁ, আৰু আপোনালোকে চাই থাকক মই কি কৰোঁ এতিয়া ইফতাৰী।
এইফালে তৰকাৰী বহাই দিছোঁ ৰুটিখিনি অকণমান মানে সময় মূৰত বনাম গৰম গৰম খাবলৈ ভাল হ'ব তো এতিয়া মই ফলখিনি কাটি লওঁ ৰেডি কৰি থৈ দিওঁ গোটেইখিনি বস্তু কাৰণ সময় মূৰত দৌৰা দৌৰি হ'ব সেইটো কাৰণে ইমান সোনকালে মানে এতিয়া 4:30 বাজিছে বস্তুখিনি ৰেডি কৰি থাকোঁ ফালে কুকুৱে মানে পকৰি বনাব এয়া মান ধনিয়া কাটি আছে পকৰি বনাবৰ কাৰণে দাইলৰ পকৰি খাই বেছি ভাল পায় সেইটো কাৰণে নিজে ৰেডি কৰি আছে Bigger than me, taking my time, giving to me. Paint my life into a masterpiece. Coloring it how I want it to be. Won't stop till I see what I want to see. এতিয়া ইফতাৰী সময় আৰু কুকুৱে ইফতাৰী কৰি আছে আপোনালোকে ভাবিব মই ইয়াত নাই ইফতাৰী কৰা মই কৈ আছোঁ আপোনালোকক গাইজ আপোনালোকে ভাবিব ইফতাৰী সময়ত মই কিয় ইফতাৰ কৰা নাই মই ৰোজাটো ৰাখিছিলোঁ তো মানে ঠিক 12:30 বজাত মোৰ ৰোজাটো ভাঙিব লগা হৈছে ইফতাৰ নকৰিলেও মই গোটেইখিনিয়ে মানে ৰেডি কৰি দিছোঁ কুকুক কাৰণ মোৰ আজি মানে 12:30লৈকে ৰোজাটো আছিলে 12:30 পিছত মোৰ প্ৰব্লেম হ'ল তো ৰোজাটো ভাঙিব লগা হ'ল আৰু লেডিছৰ প্ৰব্লেমটো আপোনালোকে জানেই তো আজি ফাৰ্ষ্ট ৰোজাতে মোৰ মনটো বহুত বেছি বেয়া হৈ গ'ল তো সেইটো কাৰণে ৰোজাটো ভাঙিব লগা হৈছে এতিয়া মানে কুকুৱে ইফতাৰ কৰি আছে ইফতাৰ কৰি কিনে নামাজ পঢ়িব তো মই ইফতাৰৰ সময়খিনি আৰু কি দেখাম খাই আছে এতিয়া ইফতাৰ কৰি আছে তো মোৰ বহুত বেছি বেয়া লাগিছে মোৰ ৰোজাটো প্ৰথম ৰোজাটো মানে মই একো কৰিব নাপালোঁ ৰোজাটো ৰাখিব নাপালোঁ নামাজ পঢ়িব নাপালোঁ যেহেতু প্ৰব্লেমৰ কাৰণে মই ৰোজাটো ভাঙিব লগা হৈছে তো আজিৰ দিনটোত কি কৰিলোঁ কেনেকৈ ৰোজাটো ৰাখিলোঁ কি কৰিলোঁ গোটেইখিনি আপোনালোকক দেখালোঁ যিয়ে নহওক ভাল বেয়াৰ মাজেৰে আজি ফাৰ্ষ্ট ৰোজাটো এনেকৈ পাৰ হ'ল তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকে মই যদি সময় পাওঁ তেতিয়াহ'লে দেখাই থাকিম আপোনালোকক এতিয়া আৰু কণ্টিনিউ নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম তো গাইছ আজিলৈকে বাই বাই